নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অঞ্চলত সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে অঞ্চুৱে প্ৰিয়াক, তুমি মোৰ ব্লেজাৰটো চাই দিবাচোন, তাতে চুলি তুলি লাগি থাকিলে আকৌ মিছাকৈ মোৰ কাজিয়া হ'ব বুলি প্ৰিয়াৰ আগত কৈছিলে। আৰু তেতিয়া প্ৰিয়াই তুমি তোমাৰ ৱাইফক ইমান ভয় কৰা নাই বুলি অঞ্চুক প্ৰশ্ন কৰিছিলে। আৰু তেতিয়া অঞ্চুৱে মই অনুস্মিতাক ভয় নকৰোঁ, কিন্তু তাই একো এইবোৰৰ কাৰণে মোৰ লগত মিছাকৈ কাজিয়া কৰিব, সেইটোহে মই নিবিচাৰোঁ বুলি প্ৰিয়াৰ আগত কৈছিলে। আৰু তেতিয়া প্ৰিয়াই, যদিহে তুমি তাইক ইমান বেয়া পোৱা তেনেহ'লে তুমি মোক বিয়া কৰাই লোৱা আৰু তাইক ডিভ'ৰ্চ দিয়া বুলি অঞ্চুৰ আগত কৈছিলে। আৰু তেতিয়া অঞ্চুৱে, মই আকৌ তোমাক কিয় বিয়া কৰাব লাগে, মইতো তোমাক সময় দিয়ে আছোঁ বুলি প্ৰিয়াৰ আগত কৈছিলে। আৰু তেতিয়া প্ৰিয়াই, মই তোমাৰ নিজৰ হ'ব বিচাৰোঁ বুলি প্ৰিয়াই অঞ্চুৰ আগত কৈছিলে। আৰু তেতিয়া অঞ্চুৱে, তুমি মোক দুদিনমান সময় দিয়া বুলি প্ৰিয়াৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰখনতে দেখিবলৈ পাব পুৰীৰ ঘৰত কাম কৰা ছোৱালীজনীয়ে ত্ৰিদীপক লগ ধৰিব। আৰু ত্ৰিদীপক লগ ধৰি মোৰ এটা সন্দেহ হৈছে, সুৰভি বাইদেৱে যেন পৰীৰ এক্সিডেণ্টটো কৰাইছে এনেকুৱা লাগে। এইকেইদিন সুৰভি বাইদেউ বহুত চিন্তাত আছে, আৰু সুৰভি বাইদেৱে ল'ৰাজনৰ লগত কথা পাতি থাকে, আৰু সেই ল'ৰাজনক পইচা পাতিও দিছে বুলি ত্ৰিদীপৰ আগত ক'ব। আৰু তেতিয়া ত্ৰিদীপে, তুমি এইবোৰ কি কৈছা, সুৰভিয়ে আকৌ এনেকুৱা কাম কিয় কৰিব বুলি সেই ছোৱালীজনীক ক'ব। এতিয়া বাৰু ত্ৰিদীপে এই সকলো কাম যে সুৰভিয়ে কৰিছে সেই কথাটো সি বুজি পাব নে, দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অঞ্চুৱে অনুস্মিতাৰ লগত কথা পাতি থাকোঁতে প্ৰিয়াই অঞ্চু অঞ্চু বুলি কৈ চিঞৰি থাকিব। আৰু তেতিয়া অনুস্মিতাই শুনা পায়, তোমাৰ লগত বাৰু কোন ছোৱালী আছে, তুমি মোক এতিয়া সঁচা কথা কোৱা বুলি অঞ্চুৰ লগত কাজিয়া লাগিব। এতিয়া বাৰু অঞ্চু ধৰা পৰিব নেকি, দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।